বন্ধুসকল, খাদ্য খাবলৈ ভোক নালাগিলে আপোনালোকে বাৰু কি কৰিব? মই আপোনালোকক এনে কিছুমান ইজি টিপছ দিম, যি টিপছৰ সহায়ত আপোনালোকৰ ভোক লাগিব আৰু আপোনালোকে খাদ্য ভালমতে খাব পাৰিব। 1 নম্বৰ টিপছ হৈছে ক'লা নিমখ। হয় বন্ধুসকল, ক'লা নিমখ, বিলাহীৰ লগত ক'লা নিমখ আপোনালোকে খালে আপোনালোকৰ ভোক লাগিব, লগতে আপোনালোকৰ পাচন ক্ৰিয়াও শক্তিশালী হৈ যাব। 2 নম্বৰ টিপছটো হৈছে মূলা। মূলাৰ চব্জি বনালে তাত আপোনালোকে ক'লা নিমখ দিলে আৰু সেই চব্জি আপোনালোকে খালে আপোনালোকৰ ভোক লাগিব, আপোনালোকে আৰামত খাদ্য খাব পাৰিব। নম্বৰ 3, মেমেধু। মেমেধু শৰীৰৰ কাৰণে বহুত উপকাৰী। মেমেধুৰ ৰস আপোনাৰ ভোক নালাগিলে মেমেধুৰ ৰস খালে তাৰ লগত অকণমান নিমখ দি খালে সেই ৰসকণ তেতিয়া আপোনালোকৰ ভোক লাগিব আৰু আপুনি আৰামত খাদ্য খাব পাৰিব। নম্বৰ 4, নেমু। নেমুৰ ৰস খালে আপোনালোকৰ ভোক লাগিব আৰু আপোনালোকে আৰামত খাদ্য খাব পাৰিব। নেমুৰ লগত আপোনালোকে অলপমান নিমখ মিহলাই লৈও আপোনালোকে সেই ৰস খালে আপোনালোকৰ ভোক লাগিব